বৰষুণ পুৰা ব্ৰেক মাৰ দিয়া আৰু বাইকখন থলোঁ আজি যিহেতু বাইক লৈ নাযাওঁ আৰু আহি পাই গ'লোহি দীপৰ বিল তো হাই হেল্ল' এভৰিৱান ৱেলকাম টু চেনেল ৱেক আপ নৰ্থ ইষ্ট আৰু আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আৰু যিহেতু আমি গৈ আছোঁ চানডুবি আৰু চানডুবি গৈ আছোঁ আমি দীপৰ বিল হৈ আৰু আমি এতিয়া পাই গ'লোঁ ৰাণী আৰু লোকেশ্যনটো মানে আমি ৰাণী হৈ অহা কাৰণটো এইটোৱে হ'ল আৰু এইফালে লোকেশ্যনটো বহুত ধুনীয়া চাওক পাহাৰকেইটা কি ধুনীয়া লাগিছে তো আমি ভাবিলোঁ এইফালেদি যাওঁ আৰু এইফালেদি গ'লে লোকেশ্যনটো বহুত ভাল পাম আৰু আপোনালোকো দেখি ভাল পাব তো আহি পাই গ'লোহি ৰাণী আৰু যদি আমি লেফ্টত গুচি যাওঁ এইফালে পামগৈ মেঘালয় আৰু যদি আমি এতিয়া ৰাইটত যাম তেতিয়া পাই যাম চানডুবি তো ৰাস্তাটো বনাই আছে নতুনকৈ আৰু চব জেগাটো কি মজা মানে গোটেই গছ গছনি একদম পূৰা ভৰপূৰ আৰু গোটেই ৰাস্তাটো মানে একদম পূৰা পূৰা গছ গছবিলাক ফুলিছে তো মজা লাগিছে আৰু যিহেতু অলপ আগত পাম আমি ৰাবাৰৰ বাগান আৰু এইবিলাক প্ৰায় ৰাবাৰৰ বাগানেই আছে আৰু সেইকাৰণে জেগাটো বহুত ধুনীয়া লাগে ৰাস্তাটো আৰু আজিতো বহুত ৰ'দ আৰু ইমান ৰ'দ মানে কি ক'ম নাজানো কিন্তু তাত কি হয় নাজানো কিন্তু এতিয়াতো বহুত ৰ'দ দি আছে আৰু লোকেশ্যনটো চাওক মানে কি ধুনীয়া লাগিছে আৰু মোৰ লেফ্ট চাইডে চাওক কি বাগান কি ধুনীয়া ধুনীয়া বাগান মানে একদম পূৰা মজা লাগিছে আৰু আমি এটা ভুল কৰিলোঁ আমি যোনটো ৰাস্তাদি সোমালোঁ সেই ৰাস্তাদি বহুত বেয়া ৰাস্তা আছিলে আৰু এই ৰাস্তাটো যে দেখিছে এই ৰাস্তাটো যদি আমি আহিলোহেঁতেন নহয় একদম পিছ দিয়া ৰাস্তা দি আমি আহি থাকিব পাৰোঁ কিন্তু ইফালেও পিছ দিয়া কিন্তু বহুত বেয়া মানে বহুত ডাঙৰ ডাঙৰ গাঁত আছিলে যিকাৰণে গাড়ীখন আহিবলৈ বহুত কষ্ট পাইছিলে তো আমি এতিয়া পাই গ'লোহি এখন বজাৰ হয় চানডুবি বজাৰ হয় এখন আগতেতো বহুত সৰুকৈ আছিলে এতিয়াতো বহুত ডাঙৰ হৈছে কাৰণ জেগাবিলাক উন্নতি হৈছে তো আহি পাই গ'লোঁ এতিয়া বজাৰখন আৰু ইয়াতে কিবা এটা লৈ লওঁ তাৰপিছত আমি গুচি যাম চানডুবি আৰু মইতো জেগাবিলাকতকৈ যেতিয়া গৈ থাকোঁ তেতিয়া বেছি মোৰ ভাল লাগে কাৰণ এতিয়া চব কি ধুনীয়া মানে চকুৱে দেখাটো বহুত ধুনীয়াকৈ দেখিছোঁ কাৰণ কেমেৰাত ইমান ভালকৈ নাহে আৰু চব কি ধুনীয়া একদম জেগা একদম কুইন জেগা আৰু মজা আৰু একদম আৰু আহি পাই গ'লোঁ চানডুবি আৰু ইয়াত বহুত বতাহ মাৰি আছে আৰু বহুত ধুনীয়া লোকেশ্যন মানে এইটো আৰু মোক ইয়াত টিকেট কাটিব লাগে তাৰপিছত নাৱত উঠিবলৈ হ'লে ইয়াত টিকেট কাটিব লাগে আৰু এইখন হৈ গ'ল লোকেশ্যনটো এইটো আৰু মানে আমি যোনটো চাইডে গুচি আহিলোঁ এইটো চাইডেতো এইটো মেইন চানডুবি হয় কিন্তু এইটো নহয় ইটো লোকেশ্যনত আছে আৰু আমাৰ লগত আহিছিলে তো আমি তাত যাব লাগিব তাৰ পৰা দেখাম লোকেশ্যনটো কেনেকুৱা লাগে ব'লক এতিয়া তালৈ
একো প্লেনিং নাছিলে কিবা নাছিলে হ'লেও মানে মন গ'ল আহিবলৈ চানডুবিটো গুচি আহিলোঁ চানডুবি আৰু ইয়াততো বহুত ধুনীয়া লোকেশ্যন মই ফাৰ্ষ্ট টাইম আহিছোঁ অহা নাছিলোঁ আগতে কিন্তু ইয়াত ইমান ধুনীয়া লোকেশ্যন এইটো চাই লওক মোৰ পিছফালে আছে আৰু এইখন হৈ গ'ল চানডুবিখন আৰু আমি বেলেগ এটা ছাইডত গৈছিলোঁ আপোনালোকক কৈছোঁৱে সেইটো বেলেগ এটা ছাইডত গৈছিলোঁ কিন্তু তাৰপৰা ঘূৰি অহাৰ পিছত এইটো ছাইডত আহিছোঁ আৰু এইটো ছাইডৰ পৰা লোকেশ্যনটো ইমান ধুনীয়া মানে পাৰ্কিং চাৰ্কিঙৰ পৰা প্ৰব্লেম নাই আৰু যদি আপুনি আহে মনটো একদম পূৰা আৰামত ইয়াত বহি দিব পাৰে কোনো ডিষ্টাৰ্ব কৰা মানুহ নাই একো প্ৰব্লেম নাই পূৰা ফ্ৰেছ হৈ যাব পাৰে পূৰা শান্তি জেগা মানে এইটো তো আপোনালোকক মই ফেন এখন দেখাম যি ফেন নহয় একচুৱেলি চকৰি টাইপ য'ত লগাই থৈছে একেৰাহে ঘূৰি আছে কাৰণ ইয়াতে বতাহ মাৰি থাকেতো সেইকাৰণে বহুত ধুনীয়াকৈ ঘূৰি আছে চাওক মই দেখাইছোঁ আপোনালোকক আৰু মানে ইয়াত ইমান ধুনীয়া বতাহ মাৰি আছে চাওক কেনেকৈ এখন ঘূৰি আছে পাংখাটো কি ধুনীয়াকৈ ঘূৰি আছে মানে এনি টাইম বতাহ মাৰি থাকে মানে কাৰণ পানী আছেতো বহুত ডাঙৰকৈ एकदम चाइनीज চুম্বাই আমাক মাইছে লাকি আছে ওলাবি নে তুমি এফালে হা আৰু আমি যেতিয়া নাৱত উঠিছিলোঁ তেতিয়া মানে বতৰটো খুব ভাল আছিলে যেতিয়া আমি অলপ আগলৈ আহিছোঁ তাৰপিছত দেখিছোঁ নদী মানে পাহাৰত পূৰা বৰষুণ দি আছে এইটো চাওক গোটেই বৰষুণ পূৰা বৰষুণ মানে বহুত ডাঙৰ চাউণ্ড কৰি আছে কিন্তু বৰষুণটো এতিয়ালৈকে আমাৰ ওচৰত পোৱাহি নাই তো কৈছে আৰু যে বৰষুণ পাবহি আৰু এতিয়া কোনটো ছিজনত বেছি মানুহ আহে waterfall to next what jam na moi aso biswajit gobar kothra krabo দিছে বৰষুণ দিয়াৰ কাৰণে আৰু ইয়াত দিছে বৰষুণ মাত আৰু বৰষুণ দিয়াৰ কাৰণে আমি মানে ঘূৰি আহিলোঁ কাৰণ দেখিছে কিমান আন্ধাৰ নিচিনা হৈ গৈছে পৰিৱেশটো মানে ইমান ৰ'দ দি আছিলে আৰু তাত যে দেখিছে তাত পূৰা বৰষুণ দি আছে আৰু সেইকাৰণে আমি মানে অলপ সোনকালে ঘূৰিব ক'লে দাদা এটা ঘূৰাই আনিলে মানে সোনকালে যিহেতু বৰষুণ দিয়াৰ কাৰণে মানে চব তিতিমটো আৰু মোবাইল চবাইল আছে যিহেতু তো জাপি চাপিটো পিন্ধি লওঁ তাৰপিছত আৰামত বৰষুণতে তিতি তিতি গৈ থাকিম আৰু মইতো ভাবিছিলোঁ অকণ বৰষুণত তিতিম বুলি কিন্তু কি হ'ব উপায় নাই ঘূৰি দিলোঁ আৰু আমি লাষ্টৰ টাইমত মানে একদম লাষ্ট এতিয়া বৰষুণ পৰি গ'ল মানে গাত কিন্তু আমি প্ৰথমতে যাওঁতে বৰষুণ দেখি আছিলোঁ বৰষুণ পুৰা বেগ মাৰ দিয়া ঐ আৰু আমি আহোঁতে ইমান ৰ'দ দি আছিলে আমি ভবা নাছিলোঁ যে বৰষুণ দিব কিন্তু মানে আহি পেলাই সম্পূৰ্ণ চেঞ্জ মানে ক্লাইমেটটো পূৰা চেঞ্জ হৈ গুচি গ'ল তো আহি পালোহি যেতিয়া আৰু তাৰপিছত অলপ পিছত নাৱত উঠিছোঁ তাৰপিছতে বৰষুণ জাকে আমাক পাই গ'ল তো এতিয়া অলপ ঠাণ্ডা লাগিছে মানে গাটো আৰু আমি যাওঁতে ইমান ৰ'দ দি আছিলে মানে যাৰ কাৰণে আমি মানে একদম পূৰা মাথা চাথা বেয়া হৈ গৈছিলে ইমান ৰ'দ কিন্তু যেতিয়া আমি ঘূৰি আহিছোঁ পূৰা আন্ধাৰ নিচিনা হৈছে এতিয়া কেমেৰাটো অলপ পোহৰে হৈছে কিন্তু বহুত আন্ধাৰ হৈ গ'ল আৰু এতিয়া টাইম বেছি হোৱা নাই 1:30 হৈছে তথাপিতো কিমান পূৰা আন্ধাৰ মানে
আৰু আমি যদি এইটো ৰাস্তাদি আহিলোহেঁতেন চান্দুবিত তেতিয়া বহুত ভাল পালোহেঁতেন, গাড়ীখনো বহুত ভাল পালে হয়। আৰু আমি এতিয়া আহি আছোঁ পাত হালধীয়া ৰিজৰ্ট, যিখন পাহাৰৰ মাজত আছে, মানে একদম পূৰা এটা ঠাণ্ডা জেগাত আছে। তো তাৰ কাৰণে ৰাস্তাখিনিতো এনেকুৱা হ'বই, গাঁৱলীয়া ৰাস্তা হ'বই। তো এতিয়া ৰাস্তাটো মানে একদম ক'ব গ'লে বহুত বেয়াই আৰু বহুত ডাঙৰ ডাঙৰ স্পীড ব্ৰেকাৰ আছে, মানে এইবিলাক পুলবিলাক স্পীড ব্ৰেকাৰ টাইপ, আৰু যাৰ কাৰণে মানে গাড়ীখন অলপ কষ্ট পাইছে। কিন্তু আমি লোকেশ্যনটো মানে আমি বেলেগ এটা ৰাস্তা দি আহিলোঁ। আমি যদি ইটো ৰাস্তা দি আহিলোঁ, আগেদি এটা ৰাস্তা আছে, সেইটো ৰাস্তা দি হ'লে আমাৰ অলপ ভাল হ'ল হয়। কিন্তু আমি বেলেগ এটা ৰাস্তা দি আহিলোঁ। স্পীড ব্ৰেকাৰটো চাওক কিন্তু কিমান ডাঙৰ, চাওক না ৰাস্তা কেনেকুৱা, মানে পূৰা স্পীড ব্ৰেকাৰটো ইমান ডাঙৰকৈ বনাই থৈছে নহয়, গাড়ীখন মানে নাযায়। তো নামি দিবলগীয়া হৈছে মানে গাড়ীৰ পাছত লাগোকৈ গৈছে একদম ৰাস্তা মানে এনেকুৱা মানে। কিন্তু আমি ভুল কৰিলোঁ, আমি ইফালে আহিব লাগিছিলে, কিন্তু আমি এইফালে গুচি আহিলোঁ। মেপে উল্টা পুল্টা কৰি দিয়ে মানুহক। পাত হালধীয়ালৈ আহোঁতে 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 আমাৰ গা হালধীয়া হৈ গ'ল। ইটছ কল পাত হালধীয়া। ক'ত পাতবিলাক দেখোন সেউজীয়াই। আৰু ৰিজৰ্টত সোমাই ডাইৰেক্ট আমাৰ প্ৰভু ভক্তকেইটাক লগ পাইছোঁ মানে, আৰু চাওক কি ধুনীয়াকৈ ভৰাই থৈছোঁ সিহঁতক। আৰু লোকেশ্যনটো চাওক না, বাহিৰৰ পৰা নালাগে যেন এনেকুৱা ভিতৰত আছে। মই ভবা নাছিলোঁ বাহিৰৰ পৰা যে এনেকুৱা হ'ব বুলি, কিন্তু ভিতৰটো চাওক কি ধুনীয়া মানে। আৰু এইটো হৈ গ'ল মাজুলী বুলি লিখা আছে যিটো কেবিনটো। আৰু চাওক না কি ধুনীয়াকৈ হাঁহকেইটা মানে পূৰা দানা খাই আছে। আৰু লোকেশ্যনটো যে বহুত ধুনীয়া, আৰু কিমান ধুনীয়া বতাহ মাৰি আছে চাওক, মানে একদম বহুত ঠাণ্ডা মানে ইয়াত। আমি ভবা নাছিলোঁ যে এনেকুৱা হ'ব বুলি, কাৰণ বাহিৰৰ পৰা দেখোন এনেকুৱা লগা নাছিলে। তো ভিতৰত আহি কি মজা লাগিছে, আৰু একদম বহুত ধুনীয়া পাৰ্ক টাইপ বনাই থৈছে, আৰু মানে চালিয়া। আৰু যিহেতু এয়াৰপৰ্টটো ওচৰতে আছে, তো এইবিলাক গৈ থাকে ওপৰেদি। আৰু তো চাওক না পেলনীয়া যিখিনি বিয়াৰ বটলখিনিয়ে কি বনাইছে চাওক, এইখিনি চাওক কি ধুনীয়াকৈ বনাইছে। এইবিলাক মানে একদম চব সজাই ৰাখিছে বস্তুবিলাক।